আজি সুপ্ৰভাত জনাই আপোনালোকলৈ লৈ আহিছো এটি সুন্দৰ সৰু ৰেচিপি কম সময়ৰ ভিতৰতে বনাই খাব পৰা ব্ৰেকফাষ্টৰ ৰেচিপি কণী আৰু দুখন ব্ৰেডৰ লগত আৰু ইয়াত মই দিছো সৰু সৰুকৈ কুটি লোৱা বিলাহী বিন গাজৰ বন্ধাকবি অলপ লগত পিয়াজ এটা আৰু কেঁচা জলকীয়া এটা আৰু এই প্ৰথমতে মই ব্ৰেড দুখন পানীত তিয়াই লৈ গটিখিনি এটা বাটিত ভৰাই গটিখিনি মিহলি কৰি লৈ লম কণীৰ মই বগা অংশখিনি ইয়াত দি লৈছো আৰু লগত দিছো অলপ ৰেড চিলি পাউডাৰ আৰু অলপ জালুকৰ পাউডাৰ আৰু আন্দাজমতে নিমখ অলপ দি লৈছো এইখিনি গটিখিনি ভালদৰে মই মিহলি কৰি লৈ তাৱা এখনত তেল গৰম হ'বলৈ দি গটিখিনি মই ইয়াত ঢালি দি সুন্দৰকৈ 1 মিনিটৰ কাৰণে ঢাকন অলপ দি লৈছো আৰু ইয়াত মাজত মই দি দিছো কণী কুহুম অংশ আৰু এয়া দেখিছেনে হৈ গ'ল মোৰ আজিৰ ব্ৰেকফাষ্ট ৰেডি গটিকে এতিয়া খোৱাহে কথা সুন্দৰকৈ এয়া হৈ গ'ল আপোনালোকো বাৰু ভাল লাগিছে যদি বনাই খাবচোন আজি